নমস্কাৰ, আজি আমি ধাবা ষ্টাইলত চিকেন বনাম। তাৰ কাৰণে মাংস লৈছোঁ 700 গ্ৰাম। এতিয়া মই হালধি গুড়ি আধা চামুচ দিছোঁ, আধা চামুচ নিমখ দিছোঁ। এতিয়া ডাঙৰ চামুচেৰে 3 চামুচ দৈ দিম। এই মাংসখিনি মিহলাই ল'ম এনেকৈ। এতিয়া মই এই মাংসখিনি আধা ঘণ্টা এনেকৈ ৰাখি দিম। এতিয়া মই গেছৰ ওপৰত কেৰাহীটো উঠাই দিছোঁ। কেৰাহী গৰম হ'ল, এতিয়া মই তেল এচামুচ দি দিছোঁ। এতিয়া তেলটো গৰম হ'ল, ইলাচি দিলোঁ আপোনাৰ 3টা আৰু লং দিলোঁ 5টা আৰু ডালচেনি এপিচ, জিৰা এচামুচ দিছোঁ, তেজপাত এটা দিছোঁ। এতিয়া ইয়াত পিঁয়াজ 3টা ডাঙৰ ডাঙৰ কাটি লৈছোঁ, ইয়াত 3টা পিঁয়াজ দি দিছোঁ। এতিয়া মই পিঁয়াজটো 1 মিনিট ভাজি লৈছোঁ। এতিয়া মই ইয়াত এপিচ আদা দি দিছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ আদা টুকুৰা। নহৰু 9 পিচ ইয়াতে ভাজি লৈছোঁ। এতিয়া মই পিঁয়াজখিনি কোমল হোৱাৰ কাৰণে 4 মিনিট এনেকৈ ভাজি লৈছোঁ। এইখিনি মই এতিয়া মিক্সিত পেষ্ট কৰি লওঁ। এতিয়া মই পিঁয়াজখিনি ইয়াত দি দিছোঁ, অকণমান পানী দি মিক্সিত পেষ্ট বনাই লওঁ। এতিয়া মই কেৰাহীটো গৰম হ'বলৈ উঠাই দিছোঁ। কেৰাহী গৰম হ'ল, এতিয়া তেলটো দি দিলোঁ। এতিয়া মই এই মিক্সিৰ পেষ্টটো ইয়াত দি দিছোঁ। এতিয়া এনেকৈ 3-4 মিনিটমান লাৰি থাকক। টমেটোৰ পিউৰিটো আধা কাপমান ইয়াত দি দিছোঁ। এতিয়া এনেকৈ 2 মিনিট লাৰি থাকক। এতিয়া মই দিছোঁ ৰঙা জ্বালা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 2 চামুচ, জিৰা গুড়ি 1 চামুচ। এতিয়া মই এনেকৈ 3 মিনিটমান লাৰি আছোঁ। এতিয়া আমি এই মেৰিনেট কৰা মাংসটো ইয়াত দি দিছোঁ। আধা চামুচ কাশ্মীৰী মিৰ্চ দি দিছোঁ। এতিয়া বাটাৰ 1 চামুচ ইয়াত দি দিছোঁ। এতিয়া 10 মিনিট লাৰিলোঁ। এতিয়া 2 মিনিটৰ কাৰণে ঢাকনি মাৰি দিলোঁ। এতিয়া মই ঢাকনিখন গুচাই দিলোঁ। এতিয়া ইয়াত পানী দি দিম অকণমান। এতিয়া মই ইয়াত আধা চামুচ গৰম মছলা দি দিছোঁ। এতিয়া মই ঢাকি দিছোঁ। এতিয়া মই ওপৰত কচুৰি মেথিটো অকণমান দি দিছোঁ। এতিয়া মোৰ মাংসটো হৈ গ'ল, মই গেছটো নুমাই দিম। মোৰ ধাবা ষ্টাইলৰ চিকেন হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাওক, নিশ্চয় ভাল পাব খাই।
ধন্যবাদ।